হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মুমু লাইফষ্টাইল ব্লগ। আপোনালোক সকলোকে মোৰ মুমু লাইফষ্টাইল ব্লগলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ মুমু চুলি কাটিবলৈ। মুমুৰ চুলিখিনি বহুত দীঘল হৈ আছে, সেইটো কাৰণে ভাবিছোঁ চুলিখিনি অকণমান কাটি কিনে চুটি কৰি দিওঁ, যিহেতু গৰম দিন আহিছে। তো আপোনালোকে ব'লক একেবাৰে পাৰ্লাৰত লগ পাই আছোঁ। One hour later. তো মুমুৰ চুলি কাটিব গৈছিলোঁ, যিহেতু ইয়াত চুলি কটা নহ'ল, সেইটো কাৰণে ভাবিলোঁ বশীকে টোপা থকা দেখিলোঁ। দেখাই দিয়া বশীটো অলপ। বশীটো বলে যে মাছ পায় সেইখা আজিয়ে গম পাইছোঁ। যিবোৰে বশী টোপাই পাইছে সেইবোৰে জানে ফিলিংটো কিমান মজা। এইফালে টিপ টিপ মাৰিছে, চাই দেখাই দিয়া। এই টিপ টিপাই আছে, আঁতৰি দিয়া। এইডাল কয় কেঁচু, যিডাল দিলে মাছে খায়। এইডাল আমি আকৌ ঘিণ নকৰোঁ ক, কিছুমানে কেঁচুলৈও ঘিণ কয়। তই যে মোৰ নাম ল'লে খাবি দেই। দেখিলে আপোনালোকে কেনেকৈ মাছ ধৰিছোঁ মই। ল'ৰা কেঁচু ভাল লগা মাজনী দেখাই দেচোন কালিয়া। মাজনী দেখাই দিয়া, তলত দপদপাই ফুৰিছে। একদম ঘাম পৰি গৈছেগৈ মানে। অঁ, বৰশীটো সৰু লাগে আকৌ, হেৰি পুঠি মাছ কিটা। কুচিয়া হেৰি কৰা বৰশীটো বেলেগ ন। তো কি হ'ল মানে, মাছ বৰশী টোপাই থাকোঁতে এফালে বৰষুণ যাক লৈ আহিলে, ঘপককৈ বহুত ডাঙৰকৈ লৈ আহিলে। সেইটো কাৰণে ঘৰলৈ গুচি আহিলোঁ, কাপোৰ কানি তিতিলে, আহি কিনে ভৰাইছোঁ। এতিয়া ভৰি হাত ধুই কিনে ভিতৰত সোমালোঁ। তো আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। মুমু চুলি কটা নহ'ল আজি। ভাবিছিলোঁ চুলিখিনি মাছৰুম কাট দি দিম বুলি, কিন্তু কাটিবলৈ নোৱাৰিম বুলি ক'লে। যিহেতু গাঁৱতে আছিলে পাৰ্লাৰ নহয় মানে চেলুন হৈছিলে। মানে বাছি গ'লে মোৰ চুলিখিনি বাদ ভালে পালা আৰু তুমি ন। বহুত জোৰ কৰি দিছে। আপোনালোকে মোৰ মাতটো শুনিছে নে নাই নাজানো, খালি বৰষুণ বহুত জোৰ কৰি দিছে। আপোনালোকক এবাৰ মই দেখাই দিছোঁ। তো পিঠাকেইখন বনাই হ'লগৈয়ে, আৰু এখন এফালে দিয়া আছে, বাকী এইকেইখন বনাই হৈ গ'ল। তো এফালে এতিয়া ৰুটিকেইখন হৈ গ'ল। তো এতিয়া মই এফালে ৰুটি বনোৱা কেৰাহীটোতে দাইলখিনি ভাজি ল'লোঁ। ৰচুন দিছোঁ, ইয়াত পাঁচপন মছলা দিলোঁ আৰু ধনিয়া মছলাটো দি দিলোঁ। খাবলৈ কেনেকুৱা লাগে নাজানো, খালি দেখিবলৈ বহুত ধুনীয়া দেখাইছে। The next day. আৰু ভিডিঅ'টো নবনালোঁ, যিহেতু বৰষুণ যাকো বহুত জোৰ কৰি লৈ আহিলে আৰু ক'তো ওলাই যাব নোৱাৰিলোঁ। সেইটো কাৰণে কালি ভিডিঅ'টো সেইখিনিতে শেষ কৰি পেলালোঁ। তো ভিডিঅ'টো আজি আকৌ এইখিনিৰ পৰা আৰম্ভ কৰি দিছোঁ। মুমু আজি স্কুলে নগ'ল, সি আছেগৈ লগৰ এজনীৰ ঘৰত। তো ৰাতিপুৱাই যোৱা, তাৰ ঘৰলৈ অহা নাই। মই এতিয়া আনিবলৈ যাওঁ। তো আৰু আজি মই মেহেন্দি লগাইছিলোঁ, চাওঁ আপোনালোকে কেনেকুৱা লাগিছে। এনেই আৰু দিনটো আজি এনেই ঘৰত এনেই আছিলোঁ দেখি, মুমু আজি স্কুল নগ'ল দেখি আজি এনেই লগাই চাইছিলোঁ। তো আপোনালোকে চাওক কেনেকুৱা লাগিছে। আঁকিব নাজানো, এনেই আৰু ঘৰত টাইমটো পাছ কৰি দিলোঁ এইখিনি লগাই। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। মই আনোগৈ মুমু। অঁ, মুমুক লগৰজনীৰ ঘৰৰ পৰা লৈ আহিলোঁগৈ। এতিয়া মুমু আৰু মই দুজনী অলপ দেৰি শুম। তাৰপিছত আকৌ ভাবিছোঁ আজি পানীটা ফালে ওলাই যাম নেকি বুলি ভাবিছিলোঁ। চাই লওঁ কি হয়, যাবলৈ পাৰোঁ নে নোৱাৰোঁ। যদি যাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। কি হ'ল মানে, লগৰজনীৰ ঘৰৰ পৰা নাহোঁ বুলি কৈছে, নাহোঁ বুলি কৈ কান্দিছে মানে। বলৈ লৈ আহিছোঁ যে, সেইটো কাৰণে তাক মোক মেহেন্দি লগা দেখি তাকো বোলে মেহেন্দি লগাই দিব লাগে। মেহেন্দিয়ে নে? তেনেহ'লে মুমুকো মেহেন্দি লগাই দিওঁ। তো আপোনালোকে চাই দিব
মেনুনো কি তই আনি আৰু সৰু আনি আৰু চিম্পুলকৈ আঁকি দিম হয় নাই সৰুকৈ আঁকি দিলে হ'ব নাই ডাঙৰকে আঁকিম ডাঙৰকে একদম সৰুকৈ আঁকি দিম আকৌ এনেকুৱাকে আঁকিব লাগিব নোৱাৰোঁ নোৱাৰোঁ না না আঁকি ফালি পেলাম নহ'লে আঁকি নিদিলে কেনেকৈ দিম কেনেকৈ নোৱাৰোঁ মই না না ফালি পেলাম নহ'ব স্কুল নগ'লা যে তেনেহ'লে কেলৈ তুমি যাব নিদিলা কথা মই নিদিলে নে নিজৰ নগ'লা তেনেহ'লে মই মোমোক মেহেন্দি আঁকি দিলোঁ তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব মেহেন্দি মই আঁকি দিলোঁ মোমোক ন তেনেহ'লে চাই থাকিব আঁকি দে অঁ মোমো মেহেন্দি লগাই হৈ গ'ল তো আপোনালোকে চাওক অলপ এনেই আৰু সৰু সুৰাকৈ কেনেকুৱা লাগিছে এতিয়া মজা লাগিছে তো কৈছিলোঁৱে আপোনালোকক পানী তোলা যাবও পাৰোঁ বুলি তো মোমো আৰু মই দুইজনী পানী তোলাৰ কাৰণে যাবলৈ ওলাই সাজু পানী তোলা যোৱাৰ কাৰণ মানে দিনটো ঘৰত সোমাই সোমাই আমনি লাগিছে সেইটো কাৰণে ভাবিলোঁ পানী তোলাত চাহকে খাই আহোঁগৈ সেইটো বুলি দুইজনীয়ে মোমো ওলাই ল'লোঁ এতিয়া মানুহজনো ওলালে তো ব'লক একেবাৰে পানী তোলাত গৈ আপোনালোকক লগ পাই আছোঁ মোমো কি খাবাগৈ পাপা চকলেট অকল চকলেট খাবা আৰু কি খাবা আৰু এই পানীখিনি খাওঁ ইমান লেতেৰা পানীখিনি কি কৈছা পানীখিনিৰ লগত দেখি আছোঁ সেই গছ দেখি আছোঁ সেইখিনি দেখিছে আমাৰ হাতকেইখন দেখিছে তো ব'লক একেবাৰে আমি পানী তোলাত লগ পাই আছোঁগৈ তো আপোনালোকক কৈছিলে যিহেতু মই পানী তোলা আহিম বুলি তো পানী তোলা আহিলোঁ তো পোৱাগৈ নাই পামগৈ আৰু এতিয়া জেগাডোখৰ ভাল লাগিলে এডোখৰ অকণমান ৰখি ল'লোঁ চবফালে পথাৰ পানীও পূৰা হৈ আছে তো এয়া ৰখি ল'লোঁ তো অকণমান দেখাই দিয়া সেইটো তো দুটা ভাইটি আছে লগত তো তেনেহ'লে একেবাৰে ব'লক আমি খাই লওঁগৈ কি খাওঁ তো আমি আহি পালোঁহি ফাষ্ট ফুড তো ব'লক আমি সোমাই একেবাৰে খাই লওঁ কি খাওঁ আহি লওক তো মই লৈছোঁ চিকেন ললিপপ আৰু মোমোৱে লৈছে চাওমিন চব দি দিম তো আমি খাই লওঁ আপোনালোকে চাই থাকিব পানী তোলাৰ পৰা আহি ঘৰ পালোঁহি ঘৰ পাওঁতে আন্ধাৰে হ'ল তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ বাই বাই